হেল্ল' বন্ধুগণ, অসমীয়া চলচ্চিত্ৰ জগতলৈ একটা ভাল খবৰ। অসমীয়া চলচ্চিত্ৰৰ ভূমিকা মাৰিব নতুন ছবি, অসমীয়া ছবি ডক্টৰ বেজবৰুৱাৰ 2। 50 বছৰৰ পিছত এইখন আকৌ আমাৰ মাজলৈ আহিছে। প্ৰথম ডক্টৰ বেজবৰুৱা পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱা আৰু এইখন পৰিচালনা কৰিছে নিপন গোস্বামীয়ে। নিশ্চয় এখন ভাল ছবি, আমোদজনক ছবি, সকলোকে এটা নতুন বাৰ্তা দিব, নতুন অসমীয়া ছবি নতুন দিগন্ত দিব এইখন ছবিয়ে। এইখনত প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণ, অক্ষতা নাৰায়ণে। ইয়াত সংগীত কৰিছে জুবিন গাৰ্গে আৰু জুবিন দাই এটি সুন্দৰ অভিনয় ইয়াত দাঙি ধৰিছে। ইয়াত পাব আদিল হুছেইনকো, লগতে ন কলকুশলীকো ইয়াত পাব। সেয়ে সকলোৱে চাব হওক, দৌৰ ধৰি চাব হওক, অসমীয়া চিনেমা চাওক, দৌৰ ধৰি চাওক। তেতিয়াহে অসমীয়া ছবি চাউথৰ চিনেমাৰ নিচিনা উন্নত হ'ব। সিহঁতে নিজে নিজৰ মাতৃভাষা যেনেকৈ আঁকোৱালি লয়, তেনেকৈ আমি ল'ব লাগিব। আমি ছবিখন যদি উন্নত কৰিব লগা হয়, আমি যদি নিজৰ চিনেমা উন্নত কৰিব লগা হয়, নিজৰ মাতৃভাষাক আঁকোৱালি ল'ব লাগিব, যাৰ দ্বাৰাই সকলো উন্নত হ'ব। ধন্যবাদ। সকলোৱে দৌৰি চাম।